নমস্কাৰ এই ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিকে মই মোৰ চেনেল লেসন উইথ কুন্তললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 15 আগষ্ট আপোনালোক সকলোৱে জানে যে আজিৰ দিনটোতে আমাৰ দেশখন স্বাধীন হৈছিল। সেয়ে সকলোকে মই ভিডিঅ'টো আৰম্ভণি হোৱাৰ আগতে স্বাধীনতা দিৱসৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ। আজি এই ভিডিঅ'টোত মই আমাৰ দেশখনৰ বিষয়ে কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু বহুখিনি কথাই আমাৰ এই যে স্বাধীনতা দিৱস এই স্বাধীনতা দিৱসৰ লগতে জড়িত হয়। তো আশা কৰিছোঁ তোমাৰ ভিডিঅ'টো চাই ভাল পাব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় পতাকাখন প্ৰথমে কেতিয়া উত্তোলন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1906 চনত এই পতাকাখন উত্তোলন কৰা হৈছিল আৰু ইয়াক উত্তোলন কৰা হৈছিল কলকাতাৰ পাৰ্চি বাগান স্কোৱাৰত। 2 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ দেশক ভাৰত বুলি কিয় কোৱা হয়? আৰু ইয়াৰ উত্তৰটো হৈছে India is known as Bharat Ganarajya in Sanskrit. That is why the country is popularly called Bharat in Hindi. আমি সকলোৱে জানো ইণ্ডিয়া বুলি কয় ইংলিছত আমাৰ দেশখনক আৰু ইয়াক সংস্কৃতত কয় ভাৰত গণৰাজ্য বুলি। সেয়ে মানুহে সাধাৰণতে হিন্দীত ভাৰত বুলি কয়, কিন্তু আমি অসমীয়াটো ভাৰত বুলিয়ে কওঁ। এতিয়া কথাটো হ'ল যে ইণ্ডিয়া নামটো কেনেকৈ পৰিল সেইটো জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই শেষলৈকে ইণ্ডিয়া কেনেকৈ হ'ল আমাৰ দেশখনৰ নাম সেইটো উল্লেখ কৰিছোঁ। 3 নম্বৰ প্ৰশ্নটো হ'ল 15 আগষ্ট তাৰিখে ভাৰতীয় স্বাধীনতা দিৱস হিচাপে পালন কৰা হ'ব বুলি কোনে বাছনি কৰিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে লৰ্ড মাউণ্টবেটেন। এখেতে 15 আগষ্ট তাৰিখে যে ভাৰতীয় স্বাধীনতা দিৱস পালন কৰা হ'ব সেইটো নিৰ্ধাৰণ কৰিছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম কোনখন উপন্যাসৰ পৰা লোৱা হৈছে? আৰু ইয়াৰ উত্তৰটো হৈছে আনন্দ আমঠ 1880। 1880 চনত প্ৰকাশিত হোৱা আনন্দ আমঠ নামৰ উপন্যাসখনৰ পৰা আমাৰ ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম গীতটি লোৱা হৈছিল আৰু এই গীতটি আমাৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি পাইছিল 1950 চনৰ 24 জানুৱাৰী তাৰিখে। 5 নম্বৰ প্ৰশ্নটো হ'ল 15 আগষ্ট তাৰিখে ভাৰতৰ বাহিৰে স্বাধীনতা দিৱস পালন কৰা দেশকেইখন কি কি? আৰু ইয়াৰ উত্তৰটো হৈছে নৰ্থ কোৰিয়া, চাউথ কোৰিয়া, ৰিপাব্লিক অফ কংগো, বাহৰেইন এণ্ড লাইখটেনষ্টাইন। এইকেইখন দেশত ভাৰতৰ লগত একেলগে 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস পালন কৰা হয়। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ লগত সংযোগ হোৱা শেষ ৰাজ্যখন কি? আৰু ইয়াৰ উত্তৰটো হৈছে গোৱা। গোৱাই ভাৰতৰ লগত এখন ৰাজ্য হিচাপে জইন হৈছিল 1961 চনত। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় পতাকা বনোৱা একমাত্ৰ ঠাইখন কি? আৰু ইয়াৰ উত্তৰ হৈছে কৰ্ণাটকা খাদী গ্ৰামোদ্যোগ সংযুক্ত সংঘ KKGSS। এইটো এটা উদ্যোগ হয় য'ত ভাৰতীয় পতাকা বনোৱা হয়। 8 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতাৰ সময়ত ভাৰতৰ আটাইতকৈ প্ৰভুত্বশীল ব্যক্তি কোন আছিল? প্ৰভুত্বশীল মানে একদম পাৱাৰফুল ব্যক্তি কোন আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে গভৰ্ণৰ জেনেৰেল। এতিয়া যেনেকৈ প্ৰেছিডেণ্ট বা প্ৰাইম মিনিষ্টাৰ থাকে পাৱাৰফুল ব্যক্তি, ঠিক তেনেকৈ আগত স্বাধীনতাৰ সময়ত গভৰ্ণৰ জেনেৰেল চবতকৈ পাৱাৰফুল ব্যক্তি আছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ দেশৰ নাম ইণ্ডিয়া ক'ৰ পৰা হ'ল? আৰু ইয়াৰ উত্তৰটো হৈছে ৰিভাৰ ইণ্ডাছ। ইণ্ডাছ ৰিভাৰৰ নামৰ পৰাই আমাৰ দেশখনৰ নাম ইণ্ডিয়া হ'ল। কিয় হ'ল? এ প্লেচ হুইচ ৱাজ এ হোম টু দ্য কাণ্ট্ৰিজ ফাৰ্ষ্ট হেবিটেণ্টছ। এই ইণ্ডাছ ৰিভাৰৰ ভেলীত বা উপত্যকাত কি কৰিছিলে আমাৰ দেশৰ একেবাৰে ফাৰ্ষ্ট যিবিলাক থকা মানুহ আছিলে তেওঁলোকে তাতে বাস কৰিছিলে, সেইকাৰণে আমাৰ দেশখনৰ নাম ইণ্ডাছ ৰিভাৰৰ পৰা ইণ্ডিয়া হ'ল। 10 নম্বৰ প্ৰশ্ন যিটো শেষ প্ৰশ্ন হয় সেইটো হৈছে ভাৰত স্বাধীনৰ সময়ত 10 গ্ৰাম সোণৰ মূল্য কিমান আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 88.62 ৰুপিজ। আৰু আজিৰ দিনত এই পৰিমাণৰ সোণখিনিৰ দাম হৈছে এপ্ৰক্সিমেটলি 45,000 পৰা 50,000 পৰ্যন্ত। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো ইনফৰ্মেটিভ যেন পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটি বজাই দিব, যাতে মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আনিলে আপোনালোকে লগে লগে ন'টিফিকেশ্যন পাই যায়। লগতে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল। ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। আপোনালোকৰ ফিডবেকৰ ওপৰতে মই মোৰ ভিডিঅ'বিলাক ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰোঁ। আজিলৈ ইমানে, ধন্যবাদ।